তো গাইছ এখন গাড়ীখন আমাৰ দেউতাই কিনছি ৰ'ব বহুত কষ্ট কৰি দেউতাই এখন গাড়ীখন কিনলাক আৰু আপোনালোকে মৰম দিব আৰু কাৰোবাক যদি ভাড়া মাৰবা লাগে মোক কমেণ্টত কৈ দিব আপোনালোকে আমাৰ দেউতাই গুচি যাব তোৰ দেউতাই ৰ'ব চাইকেলখন এতিয়া উঠিছে এতিয়া আমি ঘৰত যাম ঘৰত যাই কিনে গাড়ীখনক গা চা ধুই ঘৰত অলপ ঠগি চগি দি কিনে আমি প্ৰসাদ বিতৰণ কৰি কিনে গাড়ীখন ঘৰৰ ভিতৰত সোমাই দিম তো গাইজ গাড়ীখন ছেকেণ্ড হেণ্ড ৰ'ব নতুন ইমান পইচা নাহে গাইছ এখন গাড়ী চৰকাৰে চাবি গাইছ চাবি আমাৰ এখন গাড়ী বৰ্তমান কিনলাক আৰু আপোনালোকে ভিডিঅ'টো দেখা পাই থাকিব আমাৰ গাড়ীখন নচলাওঁ ভাই মোৰ মৰবাৰ ইচ্ছা নাই মই বিয়া পাতা নাই Hello guys. ভগৱানৰ নাম লৈ কি হয় চাবি আপনি লগে থৈ দিলোঁ গাইছ ছবিখন নেকি গাইছ হাতত চাওঁ ইখান নহয় ৰ ইখান নুঠি থ এইখান হেৰি কৰিব না জয় বিশ্বকৰ্মা তেনেকৈ আশা কৰি চবে থাকবা পৰা কৰ ঘূৰি বোলা দুটি নহওক তোমাক এনেকৈ যিকোনে কামনা ঘূৰি ঘৰৰ লোকে ঘৰতে ৰাখক আকৌ যেন ৰোগ দুৰ্গতি নকৰক ঘূৰি বোলা ৰাম হৰি বিপদ মনৰ বাঞ্ছা কৰিব গৃহস্থৰ কুশলৰ বিশ্বকৰ্মাক চিনি